মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ জাজৰিস্থিত চাৰা ভূঞাৰ ঘৰত। কণমানি ছোৱালী বহুতি মাল্টি টেলেণ্টেড হয়, ডান্সিং জানে, গান গাব জানে, য়োগা কৰিব জানে, সকলো দিশতে পাৰ্গত। আজি এই কণমানিজনীৰ লগত কথা পাতিম আৰু কণমানিজনীৰ ডান্স আপোনালোকক দেখুৱাম কেনেকৈ ডান্স কৰে, আৰু কণমানিজনীৰ দেউতা আৰু মাৰ লগত কথা পাতিম। ইয়া চাৰা ভূঞা। নমস্কাৰ, মোৰ নাম চাৰা ভূঞা। আৰু তোমাৰ দেউতাৰ নাম? মোৰ পাপাৰ নাম শামীম ভূঞা। মাৰ নাম? ৰচনা বেগম। তুমি ক'ত প্ৰশিক্ষণ লৈ আছা ডান্সিঙৰ? ক'ত শিকি আছা? মনীষ ডান্স ষ্টুডিঅ'। মানে এইটো মনীষ ডান্স ষ্টুডিঅ' নগাঁও হয়, নগাঁও শৈবৰগাঁৱত আছে। এই মনীষ ডান্স ষ্টুডিঅ'ত প্ৰশিক্ষণ লৈ আছে ডান্সৰ। আৰু তোমাৰ শিক্ষাগুৰুৰ নাম কৈ দিবা, ডান্স গুৰু। মনীষ দত্ত। মনীষ দত্ত, ধন্যবাদ। এতিয়া আমি চাৰা ভূঞাৰ দেউতাৰ লগত কথা পাতিম। আপোনাৰ ছোৱালীক আপুনি লৈ যায়নে ডান্স ক্লাছ? ডান্স ক্লাছত মই লৈ যাওঁ আৰু কেতিয়াবা মাকেও লৈ যায়। তাই মানে আপোনাৰ 2.5 বছৰ বয়সত, আমি তেতিয়া নগাঁৱতে আছিলোঁ, 2.5 বছৰ বয়সৰ পৰা মানে ডান্সৰ প্ৰতি খুব ধাউতি। আমি এটা কালচাৰ প্ৰগ্ৰাম কৰি আছিলোঁ, কৰি থাকোঁতে তাই শুনা পাইছে, তাই অলপ বুজি পায় আৰু তেতিয়া যে কি কথা পাতি আছোঁ আমি, সেইখিনি বুজি পায়। তেতিয়া তাই নিজে কোৱা আৰম্ভ কৰিলে যে ময়ো এইটো প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিম, নাচিম ময়ো। মই গোটেই লগৰখিনিৰ লগত কথা পাতি পেলাই সুধিলোঁ যে এটা প্ৰগ্ৰাম কৰিব পৰা যায় নেকি ছোৱালীজনী। লগৰখিনিও ক'লে বোলে হ'ব, এটা প্ৰগ্ৰাম আমি কৰি দিম। তাই প্ৰগ্ৰাম এটা কৰিছে, ইউটিউবত মই সেইটো দি ৰাখিছোঁ। 2.5 বছৰ তাই ফাৰ্ষ্ট ডান্স কৰিছিলে ষ্টেজত। তাৰপিছত তাত আপোনাৰ 1.5 বছৰ হ'ল তাইক এডমিশ্যন দিয়া। তাত 1.5 বছৰ। তাৰপিছতে তাই যেনেকৈ ডাঙৰ হৈ আহিলে, তাই ডান্সটো ঘৰত কৰিয়ে আছে। আগতে ধৰক টিকটক আছিলে, টিকটকবিলাকত নাচি আছিলে। নাচোঁতে তাই গোটেইখিনি কৰি থাকোঁতে মাকে ক'লে আপোনাৰ অলপ ডাঙৰ হোৱাৰ পিছত আৰু ক'লে বোলে এই ডান্স স্কুলত দিব লাগে, অলপ তাইক আগুৱাই নিব লাগে। কোন ক্লাছত পঢ়ি আছে তাই? তাই ক্লাছ 2। ক্লাছ 2। মানে ডান্সৰ প্ৰতি আগ্ৰহ আছে। তাই মানে 2.5 বছৰ বয়সৰ পৰা তাই ডান্সৰ প্ৰতি আগ্ৰহ। তাৰপিছতে কমবাই যেনেকৈ আগবাঢ়ি আহিলে, তাৰপিছতে মনীষ ডান্স ষ্টুডিঅ'ৰ লগত আমি যোগাযোগ কৰি তাত দিলোঁ। তাত তেতিয়া 1.5 বছৰ ধৰি তাই শিকি আছে, প্ৰশিক্ষণ লৈ আছে ডান্সৰ। এয়া আমি চাৰা ভূঞা, এই কণমানিজনীৰ ছোৱালীৰ মাকৰ লগত কথা পাতিম। আপোনাৰ ছোৱালী দেখিছোঁ ডান্সত বহুত ভাল ডান্স কৰে। ভৱিষ্যতৰ কথা কি চিন্তা কৰিছে, কি কৰিব? ভৱিষ্যতে সেই ডান্সতে আগুৱাই নিম বুলি ভাবিছোঁ আমি। তেনেকৈ ছাৰে ভালেই কৰাইছে, মনীষ ছাৰে। তথাপি চাওঁ, মনীষ ছাৰে ডান্স স্কুলৰ পৰা প্ৰত্যেক বছৰে অডিশ্যনত গৈ আছে মুম্বাইলৈ। আহিব, তাইৰো সময় ওচৰ চাপিছে আৰু যাব তাই তেনেকৈ। আপুনি কেনেকৈ যত্ন লৈ আছে? ৰাতিপুৱা আপুনি কিবা ট্ৰেইনিং, আপুনি নিজে ঘৰত কিবা ট্ৰেইনিং? ৰাতিপুৱা তাই এক্সাৰচাইজ কৰে। ডান্স ক্লাছত যেনেকৈ প্ৰথমে আধা ঘণ্টা এক্সাৰচাইজ কৰে, তেনেকৈ তাই আধা ঘণ্টা এক্সাৰচাইজ কৰে। তাৰপিছত ছাৰহঁতে শিকোৱাই ভিডিঅ'বোৰ নাচে, ইউটিউবৰ পৰা চাই পেলাই নাচে, ইনষ্টাগ্ৰামৰ পৰা ৰিলছৰ পৰা চাই ভিডিঅ'বোৰ বনাই তাই নাচে। এনেকৈ আগবাঢ়ি আপুনি মানে আপোনাৰ জীয়ৰীক মানে পূৰা মটিভেট কৰি আছে দেখিছোঁ। পূৰা সম্পূৰ্ণ মটিভেট কৰি আছোঁ মই। মোতকৈও বেছি দেউতাকে কৰি আছে, দেউতাকৰ বেছি আশা মানে তাইক ডান্সাৰ বনোৱা। বহুত কষ্ট। ঠিক আছে, ধন্যবাদ। আৰু ডান্সৰ ভিডিঅ'কেইটা দিম, আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ। জয় আই অসম।